নমস্কাৰ, সোণালী ব্লগ ওৱানলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু নিজৰ নিজৰ কামত ব্যস্ত আছে। আজি আহক তেন্তে ব্লগটো ফটাফট আৰম্ভ কৰোঁ। এটা ৰঙালাওৰ টেঙা মিঠা আৰু জ্বলা চিম্পল ৰেচিপি লৈ। ৰঙালাও অৱশ্যে সকলোৱে খাই ভাল নাপায়, কিন্তু এনেকৈ ৰান্ধিলে নিশ্চয় খাই ভাল পাব। মানে ইমানেই সোৱাদ হয়, ইমানেই সোৱাদ লগা হয়। এয়া মই তাৰ বাবে ৰঙালাও ভাজি লৈছোঁ। প্ৰথমতে তাত তেল দি মা মছলা ঘৰত যিখিনি আছে সেইখিনি দিব। জলকীয়া, নিমখ এনেকৈ দি ভাজি লৈ তেজপাত মই চিম্পলভাৱে দিছোঁ। লগতে তাৰপিছত মই লাওখিনি পিচ কৰি লৰাই দিছোঁ। এয়া নিমখ, হালধি, লগতে গোটেইখিনি মিক্স কৰি ভালকৈ লৰাই দিছোঁ। গোটেইখিনি মছলা যি আছে ঘৰত অতি চিম্পলভাৱে এনেকৈ ঘৰত বনাই খাব পাৰি। ঢাকনি ঢাকি দিছোঁ মই। ঢাকনি গুচাই চাওঁ এতিয়া। ৰঙালাওৰ পৰা অকণ তেল আৰু পানী ওলাইছে। ৰঙালাওৰ পৰাই অকণমান পানী ওলাইছে কাষত। লাহেকৈ মই একাপমান পানী দিম। সিজিছে প্ৰায়। মই ঢাকিছিলোঁ 10 মিনিট সময়লৈকে। কম জুইত ভাজিছোঁ। এনেকৈ ধুনীয়াকৈ সিজিছেনে নাই মই খৰচেৰে চাইছোঁ। ধুনীয়াকৈ সিজিছে। অকল ৰঙালাও আৰু আন একো মিক্স দিয়া নাই মই। এনেকৈ খাবলৈ বিৰাটেই সোৱাদ লাগে। এবাৰ ট্ৰাই কৰি চাব যদি কোনোৱে খাই পোৱা নাই। সঁচাকৈ বহুত সোৱাদ লগা হয়, বহুত খাবলৈ ভাল লাগিছিল মানে। আৰু লগতে মই এয়া একাপ জোখত পানী দিছোঁ, বেছি দিয়া নাই। আকৌ এবাৰ লৰাই পেলাই মিক্স কৰি পানীখিনি উতলাই হ'বলৈ দিম। ধুনীয়াকৈ লৰাই দিছোঁ, গ্ৰেভি ৰাখিছোঁ, বেছি পানী দিয়া নাই। অকণমান পানীখিনি উতলা অহালৈকে ঢাকনিৰে ঢাকি দিম। লগতে মই আৰু এইখিনি যি টেঙা গুটিৰ মানে তিয়াই থৈছিলোঁ, সেই টেঙা গুটিৰ পানীখিনি মই ইয়াত এড কৰিম। তেতিয়া মিঠা, জ্বলা, টেঙা এটা বেলেগেই সোৱাদ আহে। খুব মানে ধুনীয়া লাগে খাই, জ্বলা মিঠা টেঙা। আৰু তাৰপিছতে ঢাকনি ঢাকি দিছোঁ। এনেকৈ মোৰ আৰু আনটো চুলাত বহাই দিছোঁ কেৰাহী, আৰু অকণমান নামত তেল দি দিছোঁ। হোৱাইট অমলেট বনাম, মানে বগা অমলেট, বগা কণীৰ চিম্পল কণী। লগতে মই এইটো লাওৰ ৰেচিপিতে দি দিলোঁ। এতিয়া মই এটা কণী ভাঙি দি দিছোঁ। যিখিনি লাগি আছে মই সেইখিনিও ভালকৈ এৰুৱাই দি দিছোঁ দেই। আঠা আঠা লাগি থাকে না, সেইকাৰণে। এনেকৈ আমলেটটো বনালে মই অকণমান নিমখ ছটিয়াই দিছোঁ, একোৱে দিব নালাগে। এনেকৈ আমাৰ আমলেটো ৰেডি হ'ব। আৰু এইফালে তৰকাৰীখন হ'লে মই পিছে তৰকাৰীখন মানে এইফালে এইটো চুলাত দি আছোঁ আৰু এইফালে আনটো চুলাত আমলেটটো বনাই আছোঁ। এনেকৈ বনাই আছোঁ আৰু মই।
লাওৰ তৰকাৰীখন লাও আৰু বগা আমলেট হালধি একো দিয়া নাই অকল নিমখ দিছোঁ আৰু সঁচাকৈ বহুত সোৱাদ লগা হয় কিন্তু লাওৰ তৰকাৰীটো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ পুনৰ আন এটি ব্লগত লগ পাম তেতিয়ালৈ বাই এভৰিৱান।